হৈছে 28 জুন আৰু আজি আমাৰ কাৰণে এটা বহুত ভাল দিন একচুৱেলি আজি দিনটোতে বাবু আমাৰ লাইফত আহিছিলে আৰু আজি তাৰ জন্মদিন হয় আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই শুই উঠি পেলাই এই ৰাতিপুৱা বেলুন ফুলাব লৈছোঁ কাৰণ আজিতো এতিয়া বৰ্তমান লকডাউন চলি আছে উইকেণ্ড লকডাউন চলি আছে চ' তাৰ বাৰ্থডে একো আজি বিশেষ একো কৰা নহ'ব তথাপিও তাৰ মনটো ভাল লগাৰ কাৰণে আমি অকণমান ঘৰটো কিবা কিবি এটা দুটা কৰি সজাই দিছোঁ আৰু 3-4টামান ল'ৰা ছোৱালী ওচৰতে মাতি পেলাই কিবা এটা খুৱাই দিম বুলি ভাবিছোঁ চ' এনেকৈ আজি দিনটো পাৰ কৰিম চ' আপোনালোককো বোলো দেখাওঁ কি কৰিছোঁ কি নাই কৰা চ' তেতিয়াহ'লে আহক মোৰ ব্লগটো আৰম্ভ কৰোঁ ইফালে বাবুৱে মাকো কামত লগাই দিছে পূৰা বেলুন ফুলাবলৈ লগাই দিছে একচুৱেলি প্ৰিপেৰেশ্যন নহয় জাষ্ট সৰুকৈ কিবা এটা ঘৰটো সজাই দিছোঁ কাৰণ লকডাউনত একো কৰিব নোৱাৰিলোঁ আৰু কাকো মাতাটো এতিয়া সম্ভৱো নহয় বেয়া লাগিছে কালে কাৰণ বাৰ্থডেটোতে সি বহুত আশাকৈ ৰৈ থাকে এনেকুৱা হ'ব বুলি আমি ভবা নাছিলোঁ বাট যিখিনি পাৰোঁ ঘৰটো তেনেকৈ অকণমান সজাই মেলি তাৰ মনটো ভাল লগাব চেষ্টা কৰিছোঁ আৰু প্লাছ মাহঁত আছে কাৰণে তাৰ অকণমান মনটো ভালেই লাগিছে আৰু মা দেউতা আছে কাৰণে চ' মই গা পা ধুই জাষ্ট আহিলোঁ বাবুৰ ওচৰত অকণমান বহিছোঁ বাবু ষ্টিল বেলুন ফুলাই আছে আৰু এতিয়া মই অকণমান পায়স অকণমান গোঁসাইৰ ওচৰত দিম তাৰ জন্মদিনৰ কাৰণে বিশেষ একো কৰা নহ'ল যেতিয়া গোঁসাইৰ ওচৰত নিয়মটো নকৰিলে ভালো নালাগে আৰু সদায় কৰি আহিছোঁ যেতিয়া এইখিনি চ' এই পায়স মায়ে ৰাতিপুৱাই পায়সকণ বনাই থৈছে মই জাষ্ট অকণমান আগবঢ়াই দিছোঁ আৰু গোঁসাইৰ ওচৰত আৰু ভগৱানে যাতে তাৰ মংগল কৰক আৰু খানাও বনি আছে চিকেন বনি আছে ইফালে আৰু মই ইফালে পনীৰ অলপ কাটি থৈছোঁ পনীৰখিনি মই বনাম আৰু বিশেষ একো আইটেম নাই পনীৰ বনাম চিকেন বনাম আৰু পোলাও অলপ বনাম আৰু চব ইপিনে মোৰ গেষ্ট আহিলে আমাৰ সৰু গেষ্ট বাবুৰ ফ্ৰেণ্ড হয় আপুনি কেকো আহি পালেহি কেকটো বহুত কষ্টকৈ অনাইছোঁ বুলি ক'ব লাগিব এই লকডাউনৰ মাজত কাৰণ তাৰ স্পাইডাৰমেন বহুত ফেভৰেট হয় তাৰ স্পাইডাৰমেন কেক এটাক লাগে কাৰণে স্পাইডাৰমেন কেকে অনাইছোঁ কষ্ট কৰি কৈ মেলি এনেকৈ আৰু কেকটো এতিয়া কাটা হ'ব আৰু বাবুৰ এয়া আমাৰ সৰু আলহীয়ে কেকটো ধুনীয়াকৈ সজাই দিছে কেণ্ডেল দি চ' বাৰ্থডে কেইখনমান পিকচাৰ মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আপোনালোকে চাব চব ভিডিঅ' কৰা নহ'লে যেতিয়া মই পিকচাৰ অলপকৈ দি দিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু এয়া আমাৰ খানা পৰ্ব চলি আছে এয়া মোৰ সৰু লিটিল গেষ্ট These skies have a different light why noise that keeps me up at night I can't help but think back to you I wish that I could find a face that I would recognize বাকী যি নহওক সৰুকৈ হ'লেও বাৰ্থডেটো বাবুৱে ভালকৈ এনজয় কৰিলে তাৰ মনটো ভাল লাগিল খেলিলেও ভালকৈ গোটেইকেইটাই ধুনীয়াকৈ ষ্ট'ন পেপাৰ চিজাৰ খেলি আছে এতিয়া চ' এনেকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলে আপোনালোকৰ কেনেকুৱা লাগি জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ